নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ভামিকা কালেকশ্যনত বিহু বুলি কেইযোৰমান মেখেলাযোৰ লৈ আহিছোঁ। এইযোৰ হৈছে লাইট স্কাই ব্লু কালাৰ ফুল হোৱা হৈছে ৱাছ কটন। আপোনালোকে লাভ কৰিব 850 শ্বিপিং এক্সট্ৰা। আৰু এইযোৰ হৈছে ৱাছ কটন ৱাছ কটনৰ এইযোৰ পাৰ্পল কালাৰ, লাইট পাৰ্পল কালাৰ, তাতে চিলভাৰ গুণেৰে ৱৰ্ক কৰা হৈছে আৰু গ্ৰীণ আৰু মেৰুন কালাৰেৰে মিনা কৰা হৈছে আৰু গাটোত গোটেইখিনি য়েল্লো গ্ৰীণ এনেকৈ ফুল থকা হ'ব। কাৰোবাক লাগিলে মোক DM কৰিব পাৰে, স্ক্ৰীনশ্বট মাৰি DM কৰিব। এইযোৰো 850 হ'ব, শ্বিপিং এক্সট্ৰা হ'ব। আৰু এইযোৰ হৈছে কেঁচা কটন। এইযোৰ স্কাই ব্লু হয়, তাত আপোনাৰ ব্লুত কাম কৰা হৈছে, ফুলখিনি ব্লু কালাৰেৰে দিয়া হৈছে আৰু ছাইড পাৰি আৰু ঝুলুম গুঠা হৈছে, মানে ৰেডি টু ৱেৰ কৰা হৈছে। এইযোৰ আহিব আপোনাৰ 1000 শ্বিপিং এক্সট্ৰা। কাৰোবাক লাগিলে স্ক্ৰীনশ্বট মাৰি মোক DM কৰিলে হ'ল। এইযোৰ হৈছে মচুৰ কালাৰ, তাত আপোনাৰ এনেকুৱা ৰেড কালাৰ সূতাৰে ফুল কৰা হৈছে। এইযোৰো ৰেডি টু ৱেৰ কৰা হৈছে। এইযোৰো আপোনাৰ 1000 কেঁচা কটন। আপোনালোকৰ কাৰোবাক লাগিলে স্ক্ৰীনশ্বট মাৰি মোক DM কৰিলে হ'ল। আৰু মেখেলাখন যথেষ্ট আহল বহল, আঁঠুৰ ওপৰলৈকে ফুল আছে, ডিজাইনটো বহুত ধুনীয়া। গতিকে আপোনালোকৰ যদি কাৰোবাৰ ভাল লাগে মোক স্ক্ৰীনশ্বট মাৰি DM কৰিব। আজিলৈ আহিছোঁ।